নমস্কাৰ, মই মৌচুমী আপোনাক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ' বাজলৈ। আজি এতিয়া এই মাত্ৰ টিকলা মাহীয়েকে ফোন কৰিলে আমাৰ ঘৰলৈ আলহী বুলি, সেইকাৰণে ইয়াৰ গাত ৰক্ষাই নাই। আলহী আহিলে ই বহুত ভাল পায়, একদম খেলিবলৈ লগ পাই যে সি সেইকাৰণে একদম বেলেগ ভাল পায়। কৰিম এতিয়া কি মাহীহঁতৰ লগত কি কৰিবা? খেলিবা, পূৰা খেলিবা দেই। মাহীহঁত আহিব হয় নাই? আজি মজা লাগিব। মাহীহঁতক কি খুৱাম বাৰু? আজি ভাত খুৱাম। আজি ভাত খুৱাম দেই। কিহে খুৱাওঁ জানো, দেউতাই কি আনিব ন? কি আনিব? মাছ আনিব আৰু কি আনিব আৰু চাম। মাংস আৰু কি কি খুৱাই যাওঁ হয় নাই? আমাৰ ফ্ৰেণ্ডসকলক দেখুৱাব লাগিব হয় নাই? সেইবোৰ খুৱাব লাগিব হয় নাই? তেতিয়াহে মাহীহঁতে ভাল পাব ন। আলহী আহিলে ভাল পোৱা তুমি? ভণ্টিহঁত পালে সেয়া মোবাইল টিপি থকাজনী ভণ্টি আৰু জেংগটি খেলি থকাজনী ভণ্টিৰ লগৰ হয়। আমাৰ টিকলাৰ লগত পূৰা খেলাত ব্যস্ত হৈ আছে দুইজনী। খেলা ধূলা সামৰি মই হাতেৰে বনোৱা কাপোৰবোৰ কিছুমান চাবলৈ লাগিলে। কিছুমান গুজৰাটী মাজৰটো কোৱাচোন। গেৰু ডিজাইনৰ দি দিছে। বহুত কষ্ট খালি। ইমান ধুনীয়া লাগিছে চা না। মই ভৰ্তিত কৰিছো। গেৰু ডিজাইনটো মই বহুত ভাল দেখো। একদম ধুনীয়া লাগিছে সঁচাকে। এনে ৰহ ইয়াতে চাম। বৰ ধুনীয়া লাগিছে। আগৰ জোখটো লৈ লৈছে হয় নে? মাজতে কৰি দিছো একদম। ইমান ধুনীয়া লাগিছে। একেবাৰে মাজত কৰিছে। সেইটো মই বনোৱা। এইটো গুজৰাটী কৈছে, সৰুকে কৈছে ন? গুজৰাটী। এইখন কি হয়? পুৰা ধুনীয়াকে জানে এইবোৰ। এইখন চাদৰ। ইমান ভাল লাগিছে। চানা চুৱেটাৰটো ভাল লাগিছে। হেৰি এইটো চানা কুৰ্চা নহয় জানো? কুৰ্চা। গুচিয়ে যা। জোৰ হয় এইখনৰ লগত। ৰেডখনে ব্লুখনে আৰু এই ব্লুখনে হেৰিখনে গল্ডেনখনে। সেইযোৰৰ লগত নহয়, কাৰণ মেখেলাখন বেলেগ আছে। এই সেইযোৰ কাপোৰটো চুৰ্ণি টাইপৰ কাপোৰটো। সেইখন চাদৰখনো তেনেকুৱা। কিন্তু হেৰি ন, এইটোৰ লগতো এইটোৰ লগত মিলিব বাৰু। পিন্ধিব পাৰিব নহয় মেখেলাখন এটা ডাৰ্ক হ'লে এটা লাইট। এইকেইটাৰ এইটো সেই আধাকে দি থৈছে যে কেলে? নহয় তেনেকুৱা ডিজাইনতে বনাইছোঁ। চবৰ বেলেগ বেলেগ দিছোঁ। মাজৰকেইটা হেৰিকৈ বেলেগকৈ দিছোঁ অলপ। এয়া আলহীয়ে পূৰা মোৰ কাপোৰ চাত ব্যস্ত হৈ আছে একদম। কৈছে নহয় এইখন বেড কভাৰ। সেইটো কিনা এনেই খুলিছে। মই লাইটটো জ্বলাই দিয়ে। এইখন হোষ্টেলত থাকোঁতে কৰা কৰ্চটো আৰু হেৰিটো আছে। ভৰ্তি চিলাই কি কৰিছা তুমি? কি কৰিছা? তো ভিন্দক দিছিলোঁ। মিট্টি কাপোৰ নে কি যে কয় নি? এইটো মিট্টি কাপোৰ নকয়, এইটো কচ কিবা এটা বুলি কয়, নামটো ভালকৈ মই নাজানো। পুৰণকৈ কৈছে না? এইটো পুৰণকৈ কৰে। পাছত মই বাৰু বেলেগ এটা ভিডিঅ'ত আপোনালোকক ধুনীয়াকৈ কাপোৰখিনি মই দেখুৱাই দিম। আৰু আছে মই নিজে হাতেৰে কোৱা আৰু বোৱাও আছে। সকলোখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চাই যে মোক লাগে গুজৰাটী। গোটেইকেইজন ধুনীয়া লাগিছে। গুজৰাটীটো ষ্টেণ্ডাৰ্ড দেখো বহুত আৰু ভাল লাগে। তো মিচিং কাপোৰ টাইপত হৈ যায়। এই ইটো যে গেৰ'টো যে একদম ধুনীয়া কৰিছে, ভাল লাগিছে। এতিয়া জানুৱাৰী উলিয়াই দিলে নহয়, লৈ যাওঁগৈ।
কম্বিনেশ্যন মানে হেৰি বনাই পেলাই হেৰি কৰিছে সেইটো পটি হিচাপে লগাই দিছোঁ এইটো নিজৰ আইডিয়া লাগে এইফালে টিকলা পূৰা বেড কভাৰ পৰাত ব্যস্ত লুকুৱাই থৈছিলোঁ ই লেতেৰা কৰিব বুলি এতিয়া একদম পূৰা পাৰিব লাগি গ'ল আৰু ভাল লাগিছে বস্তুটো আইডিয়াটো ভাল লাগিছে এখনো পাৰিলে লৈ ল আলহী আহিলে কৰে কেতিয়াবা কাম চিন্তাই নাই আৰু দেউতাকেও কৰে যে ধুনীয়াকৈ সেইকাৰণে সিও লাগি যায় পূৰা গাৰু ঠিক কৰিছে বিচনা পাৰি শুই পজ দিছে চোন মজা লাগিছে ন কেনেকুৱা যাব নতুন বেড কভাৰ শুই মজা লাগিছে বা বেলেগ আৰু এই ষ্টাইল দি শুইছে চা এইফালে পজ দিয়াত ব্যস্ত চাদৰ পিন্ধি এইফালে কৰি দিয়া এইযোৰ কিন্তু সঁচাকৈ ভাল দিছে কালাৰটো বহুত ভাল দিছে সময় নাপাওঁ আমি ইমানখিনি কৰিবলৈ এতিয়া মই কৈছোঁ একদম চিম্পুলকৈ কৰিছোঁ এই আঁকিবলৈ বেছি কষ্ট আঁকোতান আমনি লাগি যায়গৈ একদম এয়া আলহীৰ কাৰণে ভাত ৰেডি হৈ গ'ল এয়া ভাত এয়া কবি আৰু মাছৰ নাইটি জ্বলা ভাজি এইফালে এয়া মাংস এইফালে দাইল এয়া বেঙেনা এয়া আমৰ আচাৰ তাৰপিছতে এইফালে ডিম তাৰপৰা এয়া চালাড এয়া আৰু চিম্পুলকৈ খুৱাম এয়া এতিয়া খাবলৈ মাতোগৈ আলহী এইফালে এয়া পাপৰ এয়া মাছ দিবলৈ থাকিছিলে আলহীক এতিয়া এয়া আনি দিছে এয়া খোৱা এয়া খাই বৈ আজৰি হৈ এতিয়া আমি বল খেলিব চাবলৈ যাম এয়া খাই আজৰি হ'ল এয়া আমি অহালে খেল শেষ হ'বলৈ হ'ল অলপ আছেগৈ কোনে খেলিছে সেইটোও গম নাপাওঁ এয়া টিকলা গৈ আছে মাহীহঁতৰ সহযোগী 10 নম্বৰ যাইছে তেওঁ বাঁহগুৰিয়ে আগুৱাই লৈ গৈ আছে তেওঁ সহযোগী দলক খেলুৱৈক দিছে খুমটাৰ এটা সুযোগ আকৌ পাইছে তেওঁলোকে পেনাল্টি শ্বট মাৰিবৰ কাৰণে 7 নম্বৰ জাৰ্চিয়ে সম্পূৰ্ণ সাজু হৈ থকা আমি দেখিবলৈ পাইছোঁ যিকোনো মুহূৰ্ততে তেওঁলোকে পেনাল্টি শ্বট ল'ব ইতিমধ্যে তেওঁলোকে বিভিন্ন অগ্ৰগতি লাভ কৰি আছে পেনাল্টি শ্বট ল'লে কিন্তু পেনাল্টি শ্বট সম্পূৰ্ণ গ'লকিপাৰে তেওঁ ধুনীয়াকৈ বাধা দি পেলাই পুনৰ তেওঁ কৰায়ত্ব কৰি ল'লে দীঘলীয়া শ্বট তেওঁলোকে পেনাল্টি শ্বটৰ বিপদমুক্ত অতঃ তেওঁলোকে যদিও বিপদমুক্ত তথাপি 0-2 দলত পিছ পৰি থকা আমি দেখিবলৈ পাইছোঁ যাই কি নহওক দ্বিতীয়াৰ্ধৰ খেল তীব্ৰগতিত চলি আছে দ্বিতীয়াৰ্ধৰ খেলত খুমটা উচ্চতৰ মাধ্যমিক বিদ্যালয় সামগ্ৰিকভাৱে 2-0 গণৰ অগ্ৰগতি আগবাঢ়ি থকা দেখিবলৈ পাইছোঁ পুনৰ কাকডোঙা ভলিবল তেওঁলোকে খুমটাৰ পেনাল্টি বক্সৰ মাজত সোমাই পৰিছিলে কিন্তু খুমটাই বেকলাইনে বাঁহগুৰিয়ে বল নিৰাপদ স্থানলৈ কৰিলে পেনাল্টি বক্সৰ মাজত তেওঁ বেক কৰি পেলাই নি তেওঁলোকে বিপদ পুনৰ মাৰি দিছে এবাৰ বল মাৰিছিলে কিন্তু বলটোৱে গোল পোষ্টৰ ফালে গতি নকৰি বাহিৰলৈ যোৱাৰ কাৰণে ইয়াক খুমটাই বিদ্যালয় পৰাভূত কৰি পেলাই তেওঁলোকে পিছৰ পৰ্যায়ৰ খেললৈ উন্নীত হোৱা কাকডোঙা ফুটবল একাদশৰ কেপ্টেইন লোচন বৰাক ইয়াত বিচৰা হৈছে অস্থায়ী কাৰ্যালয়ৰ লোচন একাদশৰ অধিনায়ক কোনজন ইয়াতে অলপ বৰঙণি দিছে আৰু খেলত খুমটাই জিকিলে আৰু কাকডোঙা হাৰিলে এখন পিকচাৰ দিয়া হৈছে ইয়াতে উল্লেখ কৰা আছে যে ছেমি ফাইনেল খেলখন হ'ব এয়া আমি খেল চাই আহি আছোঁ এয়া টিকলা মাহীয়েকৰ পিছত খেলিলে খেল চাই আলহী গ'লগৈ আমাৰ ইয়াত টিকলা মন চন মৰা আলহী গৈ আছে বেছি দূৰ নাই পোৱাগৈ অলপ দূৰ পাইছেগৈ সেয়া ব্লু কালাৰ ওলাই আছে সেয়া আমাৰ টিকলা মন বেয়া একদম দুখ মনে আছে আৰু আলহী গুচি ন বেটা বেয়া লাগিছে
কোনে আকৌ আহিব খেল চাই আমি ঘৰ পাই গ'লহি এয়া চাওক আমাৰ আজি মানে মই এইকেইদিন কৈ আছিলোঁ ফুল কেইজোপামান আনিবচোন ফুলি থকা ফুল পাত ফুলবোৰ বাৰু আছে কিন্তু বোলো ফুলি থকা ফুলবোৰ নহ'লে ভাল নালাগে মনটো কিবা এটা এয়া চাওক আজি আনি দিলে এয়া নাৰ্জী এইটো কি কয় মই নামটো নাজানো পিছে তাৰপৰা এইফালে এয়া এটা নাৰ্জী তাৰপৰা আৰু আনিলে এইটো এটা ৰোৱাই নাই বাৰু এনেকৈয়ে থৈ দিছোঁ পাছতকৈ ৰুব লাগিব দেউতাকৰ লগত এয়া দিছে দেই এইফালে ফুলি আছে এইফালে দুটামান কলি পেলাই আছে বাৰু এইফালেতো এয়া এইকেইজোপা ফুলিবলৈ হৈছে আৰু ভণ্টিয়ে দিছিলে এইকেইজোপা তাৰপৰা আৰু কি আনিলে এইজোপা এজোপা আনিছে তাৰপৰা এইজোপা আনিছে কেইবাজোপাও আনিলে একদম মনটো ভাল লাগি গৈছে আজি ফুল বনোৱাৰ কাৰণে এইফালে আহি পেলাই আমাৰ ঘৰত খেলিবলৈ লাগি গ'ল সেই টিকলা এইটো এইফালে খেলিছোঁ অ' দেহা হাই হাই কৈ দিয়া মোলৈ চাই লোৱা এইফালে এইখিনি আজি ৰুব লাগিব অথনি যিহেতুকে লৰালৰি হ'ল সেইকাৰণে নুৰুলে বোলে গধূলি আহি ৰুম তেনে বুলি ক'লে সেইকাৰণে ৰাতিকে আমি ৰুম দুইজন মিলি নহ'লে কাইলৈ ৰাতিপুৱাকৈ ৰুম তাৰপৰা অথনি যাওঁতে মানে লৰালৰি হোৱাৰ কাৰণে আমি বাচন চাচন ধুবলৈ থাকিলে এতিয়া মই বাচন ধুওঁগৈ আৰু আমাৰ ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ যদিহে আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চাইছে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ এই আমাৰ টিকলা কিবা এটা কৈ দিয়ক আমাৰ চেনেল আমাৰ দেখুৱাম তুমি আমাৰ চেনেলটো কি কৰিব লাগিব নাপাহৰিব ফুটবল খেলা দেখোঁ এয়া অকণমান খেল দেখুৱাই দিছে আৰু ল'ৰাই এই